Good morning everyone. মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন আছে আৰু সেই বিশেষ দিনটো আপোনালোক সকলোৱে জানি আজি ৰাখি পূৰ্ণিমা, ৰাখি বন্ধন। তো মোৰো অলপ মানে সৰু সুৰা তেনেকুৱা আছে প্ৰগ্ৰাম কেইটামান। মই এতিয়া বহুত সময় হৈ গ'ল 11টাই বাজিলে। মোৰ গা ধোৱাও দেৰি, উঠাও দেৰি, গা ধোৱাও দেৰি, গা চা ধুই আহিছোঁ। চ' এতিয়া পটাপট ওলাই লওঁ, ভাইটি দুটাও আহিব। চ' জল্দি ওলাওঁ আৰু আগলৈ কি কৰি যাওঁ আপোনালোক সকলোকে দেখাই থাকিম। তাৰ কাৰণে ভিডিঅ'টো চাই থাকিব শেষলৈকে। পিছত লগ পাই আছোঁ। আমি ওলাই মেলি দুজনী ৰেডি হৈ গ'লো ন? হাই কৈ দিয়া, হাই বুলি কোৱা। তো মোৰ ভাইটি দুটা অহা কথা আছিলে, কিন্তু ভাইটি দুটা অহা নাই। মই ভাবি আছিলোঁ কি সিহঁত দুটা জল্দি আহিব, কিন্তু সিহঁত দুটা নাহিলে। আৰু দাদা এটা আহিব, কিন্তু মই কোৱা নাছিলোঁ কাৰণ কিয় দাদাটো বহুত লেট লাটিভ হয়, সদায় দেৰিকৈ আহে চবতে। মই ভবা নাছিলোঁ যে দাদাই আজি মোৰ জল্দি আহি পাই যাব। চ' এইটো হৈছে মোৰ মিংকু দা ন? হাই কৈ দিয়া, ভালকৈ কোৱা। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিছা নাই? চ' অনেষ্ট, আজি কৰি দিব। ৰাখি বন্ধন বুলি মোক গিফ্ট দিব ন? আমি এতিয়া ৰাখিটো পটাপট বান্ধি পেলাই নিয়মটো কৰি লওঁ। Okay, itu gift. Okay, thank you. Itu kaak lagi bo. Itu nidu nih logo mur gift tuh logo. Mau di mana ki gift tuh? Ya tiba kafe. Hal lagi sini tuh gift tuh. Dekai dia bhalge. Bhalge dekai dia. Michael. Itu mur bro. Itu mur sobatnya koro bro. Okay, এতিয়া মোক কোৱা যে মোৰ ইউটিউবৰ চেনেলটো তুমি চোৱা নে নোচোৱা? নাচাই ছাবস্ক্ৰাইব কৰা আছে নে নাই? অ'কে, থেংক ইউ ছ' মাছ। কিন্তু দাদা লাগে আৰু ভাইটিটো আহি পাই গ'ল আজি। কেনেকুৱা লাগিছে? ভাল লাগিছে নে আহি? একদম ধুনীয়া লাগিছে। মোক কেনেকুৱা লাগিছে? কেমেৰা ক'ত? অ'কে, কেমেৰা আনিছে, ফটো উঠাৰ কথা। আৰু আমি পটাপট ৰাখিটো বান্ধি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। হেল্ল', আমাৰ ৰাখি চাখি বনাই হৈ গ'ল। আৰু এটা ভাইটি আছে, দুটা আছে, পেহীহঁতৰ ঘৰলৈও যাম। আৰু এটা ভাইটি আহিব মোৰ। তাৰপিছত এতিয়া যোনটো কৈছিলোঁ যে মোৰ ভাইটি এটা ফটোগ্ৰাফাৰ হয়, তাৰপিছত সি কেমেৰাটো লৈ আহিছে। আমি তাকে এতিয়া চব ওপৰত আহিছোঁ, অলপমান ফটোশ্বুট কৰিম। তাৰপিছত মোৰ বা পূৰা ষ্টাইল মাৰি ৰেডি, পূৰা মানে একদম প্ৰফেচনেল হয়। আমাৰ বাৰ বিয়াৰ ফটোগ্ৰাফী সিয়ে কৰি দিছে। আমাৰ যিয়ে হওক আৰু ই ঘৰৰ বস্তু। পাৰ্চনেল হয় কিন্তু প্ৰফেচনেলো হয়। আৰু তাক কণ্টেক্ট কৰিবলৈ হ'লে মোৰ লগত কণ্টেক্ট কৰিবলৈ, মোক কণ্টেক্ট কৰিলে হ'ল। যাবলৈ ভাত চাত খাই কেনেকুৱা লাগিলে? ভাত খাই একদম মজা লাগিলে। মই আন্টিহঁতক মাতি আহোঁ এক ছেকেণ্ড। অ'কে।
এইফালে লেং খাই পৰি আছে ভাল এইবিলাক কেনেকুৱা ধৰণৰ অত্যাচাৰ এইফালে মন কৰক অত্যাচাৰ চলাই আছে মোৰ ওপৰত এইবিলাক কেনেকুৱা অত্যাচাৰ ভাত খাই কেনেকুৱা লাগিলে মিংকুদা নিৰামিষ ভাত এই অত্যাচাৰ কিয় চলাই আছে মোৰ ওপৰত আহিবা জল্দি আকৌ লগ পোৱাৰ আশাৰে ন ৱেলকাম ৱেলকাম বাই 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 দাদাহঁত গ'ল ভাইটিও গ'ল চব গ'ল এতিয়া বৰ্তমান বা আৰু মই ওলাইছোঁ বাৰ দুজনী ফ্ৰেণ্ডৰ ঘৰত আমাক মানে নিমন্ত্ৰণ দিছে এজনী ফ্ৰেণ্ডৰ ঘৰত আছে চাহ খোৱাৰ নিমন্ত্ৰণ আৰু এজনী ফ্ৰেণ্ডৰ ঘৰত আছে ভাত খোৱাৰ নিমন্ত্ৰণ চ' এতিয়া যাওঁ চাহ খাবলৈ তাৰপিছত আকৌ তাৰ পৰা বাহিৰে বাহিৰে বাৰ ইজনী ফ্ৰেণ্ডৰ ঘৰত যাম মানে বাৰ ফ্ৰেণ্ড নহয় বাৰ সখী হয় বাৰ বিয়াত সখী ধৰিছিলে ত' তাৰ ঘৰত যাম সেইকাৰণে ওলাইছোঁ আৰু দুজনীয়ে বাইদেউৰ পৰা স্কুটিলৈ ওলাইছে আজি দুজনী আকৌ ফুৰিব আৰু ঠিকছে কেনেকুৱা বাইদেউ আপুনিয়ে চলাই দিয়ক মই নচলাওঁ কিয় স্কুটি চলাই বহুত বেয়া ড্ৰাইভাৰ লগত আছে যিহেতু মালকিনেনো কিয় চলাব নহয় জানো চ' মই স্কুটিখন চলাওঁ আমি এতিয়া যাওঁ আপোনালোকক গৈ পেলাই লগ পাই আছোঁ ন ইমান পানী পিয়া লাগি আহিছে মই পানী গিলাচ খুজিলোঁ আৰু তাইতো পোককৈ লৈ পেলাই মোৰ পৰা খাই আধা কৰি থৈ দিলে আহা পাহি আহা পাহি বাইদেউ ন পাহি এয়া আমাৰ বাৰ ফ্ৰেণ্ডৰ ভাগিনী ন কোৱা কিবা এটা কৈ দিয়া হাই ফ্ৰেণ্ডছ কৈ দিয়া তাৰপিছত মোৰ ইউটিউব চেনেলটো কি কি কৰিব লাগে মোৰ ইউটিউবৰ এটা চেনেল আছে ত' চেনেলটো কি কি কৰিব লাগিব কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আৰু পাহিও কৰি দিব দেই অ'কে আমাৰ চাহৰ টাইম হৈ গ'ল বায়ে ধুনীয়াকৈ মোৰ ফেভৰেট একদম চিলি চিকেন আৰু পুৰি বনাই দিছে এতিয়া খাব লাগিব আৰু ন পাহি খাব লাগিব আহিলোঁ তাৰপিছত এতিয়া তাৰ পৰা গৈ আছোঁ উৰি উৰি পেলাই আৰু এজনী বাৰ সখী মই যে কৈছিলোঁ ত' সখীৰ ঘৰত গৈ আছোঁ তাত ৰাতিৰ ডিনাৰ আছে ত' পটাপট যাওঁ এতিয়া মোৰ পাল চলোঁ আৰু এতিয়া আমাৰ বাইদেউৰ পাল কাৰণেকে মই আজি দিনটো বহুত স্কুটি চলালোঁ নোৱাৰি আৰু ঘৰতে চলাই আছিলে ঘৰতে আছিলে কাৰণ ঘৰত নাই মই ওলাই গৈছিলোঁ বাইদেৱে আছিলে জাষ্ট শ্বাট আপ ঘৰতে ওপৰতে ফটো উঠি আছিলে ইগন'ৰ হাৰ জাষ্ট ত' আমি তাত গৈ আছোঁ মোৰ বাৰ সখীৰ ঘৰত বাৰ লগত চিনাকি কৰাই দিম গৈ পেলাই আমি লগ পাই আছোঁ এতিয়া ৰাস্তাত আছোঁ যিহেতু ৰাতিও হৈছে ত' এতিয়া বেছি ভিডিঅ' কৰি নাথাকোঁ মোৰ বাৰ সখীৰ ঘৰত আহি পাই গ'লোঁ বাৰ সখীৰ লগত চিনাকি কৰিলোঁ গেটৰ ওচৰতে বাৰ সখী উষা বা আমাৰ উষা প্ৰিয়া এতিয়া হহাৰহে কথা আৰু আমি কেনেকুৱা লাগিছে সখীক লগ পাই বহুত একদম ভাল লাগে প্ৰিয়াহঁতৰ ঘৰৰ চাহ তাৰপিছত আমাক ভাত খাবলৈ মাতি চাহ খুৱাই দিলে কেনেকুৱা লাগিলে ঠক খাই কেনেকুৱা লাগিলে ভাত বনাম বৰষুণো ইমান বাহিৰত সেইকাৰণে চবেই ক'লে ইয়াতে থাকিবলৈ তাৰপিছত মাকো ফোন কৰি পাৰ্মিশ্যন লৈ ল'লোঁ ইয়াতে আজি থকাটো হৈ গৈছে তাৰপিছত
ইয়াতে জলদি জলদি শুই যাওঁ গা চা বহুত বেয়া লাগি গৈছে দিনটো ইফাল সিফাল বহুত তেনেকুৱা হৈ গ'ল আৰু মোৰ মানে এনেই ইমান হিম্মত নাই যে ফোনটো নিজে ধৰি পেলাই ব্লগটো বনাম সেইকাৰণে বায়ে মোক হেল্প কৰি দিছে তাৰ কাৰণে মই আজিৰ ব্লগটো শেষ কৰিছোঁ আপোনালোকৰ যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট